বস্তু নেমু এফালে জলকীয়া আৰু এফালে ভাইটিয়ে লৈ অনা অখৰোট কলডিল তাৰপৰা লগতে এয়া পাণৰ আগ এতিয়া জুতিয়া বান্ধি আছে আমি ঘৰলৈ লৈ যাবলৈ ঘৰৰ নেমু ঘৰৰ জলকীয়া আৰু এফালে অখৰোট এয়া এতিয়া আমি ওলাই আছোঁ এফালে দেউতা বহি আছে বৌ ওলাই আছে এফালে দেহাহঁতে লুডু খেলি আছে আৰু আমি নিবলৈ এয়া পাণৰ আগ এফালে বাৰীৰ নেমু তো কলডিল আকৌ এইখিনি জলকীয়া ইয়াত জলকীয়া আছে আৰু এইখিনি অখৰোট এইখিনি আমি লৈ যাবলৈ বান্ধি দিছে এইফালে সিহঁতি পূৰা খেলাত ব্যস্ত আৰু এইফালে আমাৰ এই আগফালখন চব ইয়াত কঠীয়া পাৰি থোৱা আছে এইজোপা অমিতা গছ লাগি আছে এইজোপা এজোপা মগুমাহ গছ মগুমাহ দেহা আমি এতিয়া যাম দেই তুমি কেইদিন থাকিবা 5 দিন 5 দিন থাকিব মামীয়েক আৰু আইতামাকৰ লগত এতিয়া পূৰা খেলি আছে আৰু আমিও এতিয়া যাম আৰু আবেলি হ'লে আৰু আমি যামগৈ দেই শুন দেই দুষ্ট কৰি নাথাকিবা আকৌ তুমি দুষ্ট কৰিবা আইতামা আৰু মামীক ঘমঘণ্ট লগাই নাথাকিবা দেই খেলিবলৈ 24 ঘণ্টা লগ ধৰি থাকিব এয়া আহি ঘৰ পালোহি সন্ধিয়া লাগিলে আৰু ঘৰৰ পৰা দি পঠিয়ালে পাণৰ আগ তাৰপিছতে এয়া বাৰীৰ নেমু আৰু এয়া অখৰোট ভাইটিয়ে অৰুণাচলৰ পৰা লৈ আহিছিলে সেয়াও দি পঠাইছে আৰু এয়া আমি খুদ জলকীয়া বুলি কওঁ দেখিছেনে বাৰীত লাগিছিলে যে খুদ জলকীয়া আৰু এইফালে কলডিল গোটেইবোৰ ফ্ৰেছ বস্তু দি পঠাইছে এইটোহে মাত্ৰ কিনা এইটো কিনা আৰু দেহাক থৈ আহিলোঁ এতিয়া খালী খালী লাগি আছে আৰু হ'লেও থাকিব লাগিব সিও ভাল পাব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে দেই বাই বাই